নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ টি কে এক্সপ্ৰেছলৈ। এতিয়া ওলাইছোঁ পুনৰ ইটানগৰ যাম আৰু এতিয়া মই বেগ এটা লৈ লৈছোঁ। এই বেগটোত মানে মোৰ ৰেচন পাতিসমূহ আছে। ইয়াতে চাউল লৈছোঁ, আলু লৈছোঁ, কিবা কিবি লৈ লৈছোঁ অলপ। আৰু এইখনে মোৰ বচন্তিখন ৰখাই থৈছোঁ ইয়াত পাৰ্ক কৰি কিনে গেটৰ প্লাণ্টৰ ভিতৰত। এই দাদাক লগ পাইছোঁ, যাওঁ মেৰিনা যাওঁ। মেৰিনা আৰু কোনোবা গৈছিলে গৈ পোৱা নাই? বহুত দূৰ আছে, গৈতো পোৱা নাই। পুৰা মেইন টাউন পাব লাগিব ন? ঠিক আছে দিয়া, ঠিক আছে দিয়া। ওলাইছোঁ যাবলৈ। চাই থাকক ভিডিঅ'টি, কেনেকুৱা পাইছে জনাব কমেণ্ট বক্সত সকলোৱে। ভালেই হ'ল, বন্ধু এজন লগ পালোঁ, একেটা এজেঞ্চিতে যাম। আৰু মই ৰাস্তাটো দেখা নাছিলোঁ, নতুনকৈ যাম সেইটো এজেঞ্চিতে। ইয়াৰ পৰাই মোৰ বন্ধু আছে, মেৰিনা গেছ এজেঞ্চি যাম। এতিয়া গম পাইছোঁ, ইয়াত এণ্ট্ৰি কৰোঁতে গম পাইছোঁ আচলতে কোন এজেঞ্চি হয়, ক'ত যাব, কি কথা কি বতৰা। দুজনে লগতে যাম ন, বন্ধু চুক্তি কৰি ল'ব লাগিব। ভিডিঅ' ৰেকৰ্ড কৰি ৰাখিছোঁ, একেলগতে যাম, একেলগতে আহিম ন। নহ'লে আকৌ তুমি নম্বৰ কাটি দিলে নহ'ব। তোমাৰ গাড়ী নতুন গাড়ীতো এইবোৰ নম্বৰ কাটা কাটি কোনে কৰে? যিবোৰ নতুন চেঙেলীয়া সিহঁতে। আমাৰ এইবোৰ নাই, আমাৰ লাইনত যাব লাগে, আহিব লাগে বাছ। তোমাৰ গাড়ীখন নতুন আছে ন, তুমি ফৰফৰাই উঠি যাব পাৰিবা। নাই, ফৰফৰাই নাই, একেবাৰে লিগেল। ঠিক আছে দে, চাই থাকক ভিডিঅ'টি আৰু দেখাই আছোঁ আপোনালোকক কি হৈছে, আমি ক'ত ৰখিম, কেনেকৈ যাত্ৰা কৰিম, গোটেই সম্পূৰ্ণ ভিডিঅ'টি চাই। প্লাণ্টৰ পৰা ওলাই বগীবিল দলং পালোহি আৰু বগীবিল দলঙৰ এয়া ৰাতিৰ পৰিৱেশ। কি কৰিম কি নকৰিম লাগে কেতিয়াবা। ৰাতিটো গৈ থাকোঁ। কেতিয়াবা ঘৰলৈ মনত পেলাওঁ, কেতিয়াবা যোনটো স্থানত যাম আমি সেই স্থানলৈ মনত পেলাওঁ, কেতিয়াবা ক'ত থাকোঁ, কেতিয়াবা লগৰীয়াসমূহলৈ মনত পেলাওঁ। মনত পেলাই গৈ থাকোঁ। আৰু টোপনি যেতিয়া ধৰে কি কৰিম, উপায়তো নাই। তামোল থাকে, কেতিয়াবা গাড়ীত তামোল খাই লওঁ, কিবা নহয় কিবা এটা কৰি লওঁ। কেতিয়াবা গান শুনো, কেতিয়াবা কিবা চিন্তা কৰোঁ, কেতিয়াবা কাৰোবাৰ লগত কথা পাতোঁ, মোবাইলত কথা পাতোঁ, কিবা কৰোঁ। লগৰীয়া থাকিলে লগৰীয়াৰ লগত ওচৰত কথা পাতোঁ। তেনেকৈ আমি যাত্ৰা আৰম্ভ কৰোঁ আচলতে। আহি পালোহি, চাহ খাবৰ কাৰণে ৰখিলোঁ ইয়াত। কি ঠাই বুলি কয় এইখিনি? ৰঙাজানত ৰখিলোঁ। খুব ধুনীয়া এখন দোকান। ৰাতি গোটেই ৰাতি খোলা থাকে। আমি গাড়ী আছোঁ, কেইখন আছোঁ? 1 2 3 4 5খন গাড়ী আছোঁ। 5খন গাড়ী ৰখিলোঁ ইয়াত, গেছৰ গাড়ী 5খন। গোটেই ৰাতি আহি আছোঁ আৰু ইয়াত খুব ধুনীয়া বস্তু পোৱা গৈছে। আপোনালোকে দেখিছে, ফল মূলৰ পৰা আদি কৰি বিস্কুট আৰু চাহ, ধুনীয়াবোৰৰ বস্তু মানে খোৱা বস্তু। আপুনি কি খাব তাকে পাব। যিমান ৰাতি হ'লে আহিলেও ৰঙাজানত এবাৰ সোমাই যাব। কি খাব মন যায় তাকে খাবলৈ পাব। আৰু গৈ আছোঁ ইটানগৰ। কিবা ক'ব? ইটানগৰ গৈ আছোঁ। বাকী ভাইসকল নাই, ঠিক আছে ন? এতিয়া গোটেই ৰাতি যাত্ৰা কৰিম নহয় জানো? আন্ধাৰ উঠিছে ৰাতি যিহেতু। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টি আৰু কেনেকৈ আমি ৰাতিটো গৈ আছোঁ। ৰাতি কেইটা বাজিলে এতিয়া? 3:55। ৰাতিয়ে পোৱালে মানে চাৰে 3:30 হৈ গ'ল, 4টা হৈ গ'ল আৰু ইয়াৰ পৰা লাগিব 2-2.5 ঘণ্টা। 2.5 ঘণ্টা লাগি যাব ইটানগৰ পাওঁতে। ঠিক আছে দিয়ক, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টি। আহি ইটানগৰ মেৰিনা গেছ এজেঞ্চি গুদামতে সোমাই গ'লোঁ। গুদামত সোমোৱাৰ লগে লগে মোৰ আগৰ গাড়ীখন যিখন আছিলে সেইখন খালী কৰিলে আৰু তেওঁ অকণমান আগতে পালেহি আচলতে। তাৰপিছতে মই আহিলোঁ আৰু মোৰ গাড়ীখন খোলাই নাই এতিয়ালৈকে। তাৰপিছত দেখিছে নহয়, এনেধৰণে তেওঁলোকে আচলতে গাড়ীসমূহ লোডিং কৰে। তেওঁলোকৰ নিজৰ ডিষ্ট্ৰিবিউটাৰ যিখিনি গাড়ী আছে, তেওঁলোকৰ এখনকৈ গাড়ী লোডিং কৰি পেলাই ইয়াৰ পৰা গুদামৰ পৰা উলিয়াই লৈ যায়, তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে। গেছ এজেঞ্চিৰ ভিতৰত এতিয়া সোমাই আছোঁ আৰু এতিয়া মই মোৰ বজাৰখন মেলি ল'লোঁ। আলু কাটি আছোঁ, আলুৰ লগত কি বনাম আৰু এতিয়া ভাত বনাই আছোঁ মুঠতে। আৰু আমাৰ এইটো নতুনকৈ অনাটো আজি ব্যৱহাৰ কৰা নাই, যিহেতু ইয়াত আছিলে অলৰেডি ইহঁতৰ পিঠাবৰ কাৰণে থৈ দিয়া হয়। ভাত পানী বনাবৰ কাৰণে সুবিধাখিনি দিয়া আছে আমাৰ ইয়াত। চিলিণ্ডাৰ দিছে, বনাবৰ কাৰণে বাৰ্ণাৰ দিছে, বাচন বৰ্তন দিছিলে, কিন্তু বাচন বৰ্তন তেওঁলোকৰ আমি ব্যৱহাৰ কৰা নাই। আমাৰ নিজৰ বাচন বৰ্তনে ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত আলু আৰু দালি বনাম। দালি আনি থোৱা আছে, লগত এটা পৰা লৈ আহিছোঁ, চাল্টা টেঙা বুলি কয়, ঔটেঙা লৈ আহিছোঁ। ঔটেঙাৰ লগত ভাতটো হ'ব আজি। বিশেষ মাছ মাংস একো নাই, নিৰামিষেই হ'ব। আৰু খাই বৈ ইয়াৰ পৰা সোনকালে গুচি যাম বুলি ভাবিছোঁ। কি হয় চাওঁ আৰু চাই থাককচোন কেনেকুৱা পায়। আচলতে আমি চালকসকলে এনেদৰেই য'তে পাওঁ ত'তে ভাত পানী বনাই মেলি খাবলগীয়া হয়। গাড়ী পিছফালে খালী হৈ আছে, ইয়াতে ভাত পানী বনাই থকা হৈছে। আৰু লগৰীয়াজন টোপনি ক্ষতি হ'ল কাৰণে তেওঁ শুই আছে। 2খন গাড়ী লগতে খালী হৈ আছে আৰু বিশেষ ক'ব লগা একো নাই। ৰাস্তাৰ পৰা জলকীয়া লৈ আহিছিলোঁ, কাঠি জলকীয়া। ভাত হৈ গ'ল, এতিয়া ভাত খাম। এইফালে বহি আছে, তেওঁ বজালে আৰু
ভাত ল'লে আৰু বজালে খাম বুলি ক'বলৈ সময় নাপালোঁ ভোক আৰু এইফালে খাই আছে ভাতটো খাই লওঁ ৰাইজ চব্জিখিনি হ'ল দেখাই দিছোঁ ভালকৈ দাইল আছে আলু আছে ঔটেঙা লগত আৰু এয়া আলু ভাজি আৰু নিৰামিষ ভাত আলুত যি মছলা দিছে মছলা খাব লাগে মাজে মাজে নহয় জানো ইমান মছলা দিছে ঘৈণীয়েকে দেখিলেই ইয়াত গালি দিব চেনি খোৱা মছলা খোৱা বহুত পাৰ্থক্য চেনি মছলা একেই চেনি চুগাৰ পাই মছলা গেছ কৰে দাঁত একদম তামোল খাই ৰঙা হৈ আছে এতিয়া ভাত খাই দিম চফা হৈ যাব ভাত খাইছা কেনেকুৱা লাগিছে খানা একদম মজা মস্তি তুমি বনাইছা টেষ্টি হ'বই ঠিক আছে দে ধন্যবাদ বন্ধুসকল কালি আহিছিলোঁ ইটানগৰ আৰু ইটানগৰত আহিলোঁ 4:30 5টামান বজাত মোক গুদামৰ পৰা ছুটি দিলে ছুটি দিয়াৰ পিছত তেওঁলোকে গুদামৰ মানুহে ক'লে কি যে গুচি যোৱা পাৰিবা যাবলৈ নহ'লে ইয়াত তোলা লাগিব এতিয়া আমাৰ গুদামত গতিকে তোমালোকে ইয়াত থাকিব নোৱাৰিবা সেইটো কাৰণে মই গুচি আহিলোঁ গুচি আহোঁতে চাইছোঁ পুলিচে ৰখালে ৰাস্তাতে পুলিচে ৰখালে ইটানগৰ পুলিচে আৰু ইটানগৰ পুলিচে কৈছে কি নো এণ্ট্ৰি আছে নো এণ্ট্ৰি থাকোঁতে তুমি ক'ত গৈছা তো তেওঁলোকে ইটানগৰ পুলিচে এইখিনি কি ঠাই কয় নাজানো ইটানগৰতে আছোঁ এতিয়া এই ঠাইখিনিতে এতিয়া তেওঁলোকে চাবি লৈ কিনে গুচি গ'ল এতিয়া মই ইয়াত অকলে আছোঁ আৰু গাড়ীখন কেতিয়া এৰিব কেতিয়া ক'ত আহিলে ক'ত পুলিচ ক'ত আছে থানা ক'ত আছে একোৱে নাজানো আৰু মুঠতে এতিয়া ইটানগৰতে আছোঁ মাছমজিয়াত কি হ'ব কি নহ'ব চাওঁ পিছত কি হয় ইটানগৰ পুলিচে মোৰ চাবি লৈ গ'ল এতিয়া গাড়ী চাবি লৈ যোৱাৰ কাৰণে মই গাড়ী নিবও নোৱাৰিম আৰু ষ্টাৰ্টো কৰিব নোৱাৰোঁ গতিকে কি কৰিব এতিয়া ইটানগৰ পুলিচে গম পায় আৰু দেই গুড মৰ্ণিং গাইজ বন্ধুসকল সুপ্ৰভাত সকলোকে ইটানগৰ ৰাস্তাৰ আলহী হ'লোঁ আজি কালি যি গতি হ'ল আমাক চাবিটো ঘূৰাই নিদিলে সেয়েহে থাকিব লগা হ'ল ৰাস্তাতে ইটানগৰৰ এইবাৰ দেখিছেনে দিছে ৰাতিপুৱাই মই অকণ ভিডিঅ' কৰি লৈছোঁ ৰাতিপুৱাবিলাক আৰু ইয়াৰ ৰাস্তাতে থাকিলোঁ এনেকৈ আৰু কালি কৈ গৈছিলে যে সিহঁতৰ DSP অফিচত আহিব লাগে আৰু এতিয়া যাম DSP অফিচত কি হয় চাওঁগৈ DSP অফিচত কি কয় তেওঁলোকে তাত গ'লেহে গম পাম কি হ'ব কি নহ'ব আচলতে কাহিনীটো কি কাৰণে মোক ৰখালে আৰু কেনেকৈ যাব পাৰিম ইয়াৰ পৰা যিহেতু এদিন থাকিলোৱেই ইয়াত ৰাস্তাতে থাকিলোঁ এতিয়া আৰু তাত গৈ পেলাইহে গম পাম যে কি হ'ব মোৰ আচল কাহিনীটো কি ওলাব সেইটো মই তাত গৈহে গম পাম আচলতে যাওঁ চাওঁচোন কি হয় যাব লাগিব DSP অফিচ যোৱাৰ আগতে কিবা এটা খাই লওঁ বুলি চালোঁ গাড়ীত একোৱে নাই চালোঁ কাঁচা চানা আছিল কাঁচা চানা অলপ তিয়াই লৈ পিঁয়াজ অলপ জলকীয়া লৈ অলপ টমেট' চচ দুটামান আছিল তাকে অলপ লগাই লৈ খালোঁ আৰু যাবই লাগিব যিহেতু DSP অফিচত গাড়ীখন কাৰণে যাব লাগিব চাবিটো লৈ আহিব লাগিব তেওঁলোকে কালি মাতি পঠাইছিলে চাওঁ কি হয় গাড়ীত নাস্তা কৰি থকাৰ পাছতেই তেওঁলোকে মোক থানালৈ লৈ আহিলেগৈ গাড়ীৰ পৰা আৰু থানালৈ লৈ অহাৰ পিছত মালিকক মাতিবলৈ গ'লে মালিকক মই মাতি পঠালোঁ আৰু মালিকে আহি আছে মালিকে অহাৰ পিছত DC অফিচলৈ তেওঁলোকে এখন কাগজ প্ৰেৰণ কৰিলে আৰু DC অফিচলৈ মই আৰু মালিক গৈ আছোঁ আচলতে আৰু কাহিনীটো বহুত ডাঙৰে বিষম ধৰণৰ হ'লগৈ যিহেতু কালি ৰাতিয়ে মই মোৰ অতিথিজনলৈ ফোন কৰিলোঁ যে ইয়াত পালোহি পুলিচে ৰখালে গতিকে পুলিচে ৰখাৰ কাৰণে আজি যাব নোৱাৰিম আৰু ধুনীয়াকৈ তাক বিতংকৈ কথাখিনি ক'লোঁ এইটো ক'লোঁ যে ইয়াত ইটানগৰ নো এণ্ট্ৰিৰ কাৰণে 20,000লৈকে ফাইন কাটিবও পাৰে সেইটো কথাও কৈছিলোঁ আৰু সেই কথাটোকে চাগে মোৰ অতিথিজনে মালিকক ক'লে মালিকে হয়তো শুনাত ভুল হ'ব পাৰে তেওঁ 20,000 পইচা খুজিছা নেকি বুলি উল্টাই মালিকৰ পুতেকে DSPজনকে গালি দি দিলে সেইটো কাৰণে মোক আৰু দুদিনমান ৰখিব কৈছে অহা সোমবাৰলৈকে ৰখিব কৈছে গতিকে মই আৰু মালিকজনে মেইন যোনজন মালিক এজেঞ্চি মালিক তেওঁক লৈ পেলাই এতিয়া গৈ আছোঁ DSP অফিচলৈ DSP অফিচত কি হ'ব এতিয়া চাওঁ অৱস্থাটো কি হয়গৈ তেওঁ DCজনে কিবা কৰে নে নকৰে নে চাই লওঁ দিনটোত অকলে 6-7 বাৰমান DC অফিচ টু SP অফিচ টু থানাটো DC অফিচ আকৌ পুনৰ তেনেকুৱা ধৰণৰ কেইবাবাৰো দৌৰিব লগা হ'ল ঘূৰি যাম না আৰু এদিন থাকিবি সেইটো হ'ব লাগে এইটো DC গাড়ীটো লিখা আছে এতিয়া কথা হ'ল কি যিখন কাগজ DSP অফিচৰ পৰা DC অফিচলৈ পঠাইছিল সেই কাগজখন আচলতে DC অফিচত পোৱাগৈয়ে নাই DC অফিচত নোপোৱাৰ কাৰণে তাতে বহুত টাইম ৰখি পেলাই কি কৰিম আৰু উপায় নাই সন্ধিয়া হ'ল সন্ধিয়া হোৱাৰ পিছত আকৌ গাড়ীৰ চাবিটো লৈ পেলাই মই আকৌ পুনৰ গুদামলৈকে গুচি আহিলোঁ DSP ছাৰক একবাৰ ফোন কৰিলোঁ যে গাড়ীখন লৈ যাব পাৰিম নেকি বুলি ফোন কৰাৰ পিছত আকৌ মই গুদামলৈ লৈ আহিলোঁ দিনটো ভাত পানী খোৱা নাই এনেকৈ আজি ৰাতিটো থাকিব লাগিব আৰু ইয়াত আহিলোঁ
আহি পেলাই চাওঁ কাইলৈ কি হয়। কাইলৈ ভালে কুশলে পাৰ হ'লে হ'ল আৰু মোক এৰি দিলেই হ'ল ইটানগৰ পুলিচে। আৰু ৰাতিপুৱা কি হয় চাওঁ। আৰু ৰাতিপুৱা মাতিছে আৰু কাইলৈ যদি নহয় তেতিয়াহ'লে থাকিব লাগিব আৰু সোমবাৰলৈকে। কাইলৈ হওক বুলি প্ৰাৰ্থনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি পেলাই এনেকৈ আৰু শুই যাওঁ। এতিয়া আহি পালোঁহি আকৌ পুনৰ DSP অফিচত। DSP অফিচত আহি পেলাই এয়া তেওঁলোকৰ মালিক আহি পোৱাহি নাই এতিয়ালৈকে। মালিক আহিলেহে মোৰ কামটো হ'ব। এতিয়া আণ্ডাৰটেকিং কৰিব কৈছে। আণ্ডাৰটেকিঙত এতিয়া কি লিখিব লাগে নাজানো। মালিকে অহাৰ পিছত আণ্ডাৰটেকিং লিখিবলৈ দিব। লিখাৰ পিছতহে মই ইয়াৰ পৰা ওলাব পাৰিম বুলি কৈছে। সকলো কথাখিনি DSP ছাৰে DC ছাৰে কথা পাতি পেলাই মোৰ কেছটো আণ্ডাৰটেকিং লিখা হৈ গ'ল। আণ্ডাৰটেকিং লিখাৰ পিছত তেওঁলোকক জমা কৰিলোঁ কাগজ পত্ৰ যি দিব লগা আছিলে সকলোখিনি দিয়াৰ পিছত এতিয়া গুদামলৈ বুলি আহি আছোঁ। মুক্ত কৰি দিলে যাব পাৰিম এতিয়া মই। কিন্তু বহুতো কথা নাজানিবলগীয়া কথা, এটা বিশেষ এটা অভিজ্ঞতা পালোঁ আচলতে ইটানগৰত আহি পেলাই এই ট্ৰিপটোতে। বহুত এটা নজনা কথা আমি জানিব পাৰিলোঁ। আৰু ইয়াৰ পৰাই মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ইয়াৰ গুদামলৈ আহি আছোঁ আৰু গুদামৰ পৰা গাড়ীখন লৈ এতিয়া মই আকৌ পুনৰ নিজৰ তিনিচুকীয়ালৈ বুলি গুচি যাম। ধন্যবাদ।